জুবিন গাৰ্গে ন্যায় নাই পোৱা। আৰে আহি থকা দিনত মুখ্যমন্ত্ৰীও ন্যায় নাপাব, আহি থকা দিনত অসমত যিকোনো ব্যক্তিয়ে ন্যায় নাপাব। তেতিয়াহ'লে ন্যায় নামৰ শব্দটো তেতিয়াহ'লে অভিধানৰ পৰা মোহাৰি দিয়ক। কি কাৰণে আছে, কি কাৰণ আছে আপুনি কওকচোন। আৰু চাওক আপুনি এটা কথা শুনক হা, এটা কথা এওঁলোকে এই অকণমান 10 ছেকেণ্ড 20 ছেকেণ্ড যে ভিডিঅ' ক্লিপবিলাক দি আছে, ডাঙৰ একচুৱেল ভিডিঅ'টো কাৰ লগত আছে। আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি এটা অনুৰোধ কৰিব বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক, চাওক হেল্ল' দোস্ত, এতিয়া জুবিন দা আমাৰ মাজৰ পৰা নাই। এতিয়া আমাৰ যুঁজাৰ টাইম আহিল, হয়নে নহয়? আমাৰ যুঁজাৰ টাইম আহিল, আমাক ন্যায় লাগে। জুবিন দাৰ মৃত্যুৰ আমাক ন্যায় লাগে। জুবিন দা এনেকুৱা ছিংগাপুৰত যায় অকলে মৰা মানুহ নহয় বা মৃত্যু হোৱা মানুহ নহয়। আমাক ন্যায় লাগে। ছিংগাপুৰলৈ কোনে নিছিল, ছিংগাপুৰলৈ কোন কোন দল আছিল, সেইবিলাক আমাক লাগে। এতিয়া কলৈ গ'ল, কলৈ গ'ল? নিয়া মানুহ এজন দুজন আহিছে, কিন্তু নামটো নকয়, শ্যামকানু মহন্ত বুলি কোৱা এজন আছে। এতিয়া কলৈ গ'ল? অসমলৈ নাই দেখোঁ। এতিয়া ছিংগাপুৰলৈ যায়, ক'ত ধৰিব তাক? এতিয়া আমাক ন্যায় লাগে। সকলো নিউজত গাই আছে, সকলো নিউজত কৈ আছে আমাক ন্যায় লাগব। এতিয়া আপোনালোকে ভিডিঅ'টো চাই ল'ব, আমাক ন্যায় লাগে এনেকুৱা এটা কোৱা নিউজত আছে। বহুত মানুহ কৈ আছে যদি আমি ন্যায় নাপাম, যদি আমি এনেকুৱা জুবিনদাৰ ন্যায় যদি নাপাওঁ, আমি বেলেগ আকৰ্ষণ কৰা হ'ব, আমি বেলেগ এটা ভাবা হ'ব বোলে বহুত মানুহ কৈ আছে। এতিয়া আপোনালোকে ফাৰ্ষ্টত ভিডিঅ'টো চাই ল'ব। আপোনালোকক কাৰণে জুবিনদাৰ কাৰণে ন্যায় লাগে না নাই কমেণ্টত জনাই দিব ফাৰ্ষ্টতে। তো হেল্ল' ফ্ৰেণ্ডছ, মোৰ এইটো এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আপোনালোকে চাই ল'ব। এতিয়া জুবিন দা আমাৰ কাষত নাই, বহুত মনত পৰিলোঁ, বহুত মিছ কৰিলোঁ জুবিন দা। শেষ বিদায় লোৱা হ'ল জুবিন দাক। এতিয়া কি ক'ম বাৰু, মৰিলেও বা মৃত্যু হ'লেও জুবিন দা আমাৰ থাকিব, আমাৰ মনৰ পৰা সদায় থাকিব আৰু থাকিয়ে থাকিব, হয়নে নহয় গাইজ? এতিয়া আপোনালোকে এটা নিউজটো চাই ল'ব, ন্যায়ৰ কথা কি কৈছে আৰু গৰিমা বাইদেউ বা গৰিমা মেডাম কি কৈছে। আপোনালোকে নিউজটো ভালদৰে শেষলৈকে চাই ল'ব। জুবিন গাৰ্গ আমাৰ ইম'চনছ, জুবিন গাৰ্গ আমাৰ বিপ্লৱ নহয়, ফাৰ্ষ্ট আমাৰ ইম'চনছ হয়। জুবিন গাৰ্গে ন্যায় নাই পোৱা। আৰে আহি থকা দিনত মুখ্যমন্ত্ৰীও ন্যায় নাপাব, আহি থকা দিনত অসমত যিকোনো ব্যক্তিয়ে ন্যায় নাপাব। তেতিয়াহ'লে ন্যায় নামৰ শব্দটো তেতিয়াহ'লে অভিধানৰ পৰা মোহাৰি দিয়ক। কি কাৰণে আছে, কি কাৰণ আছে আপুনি কওকচোন। আৰু চাওক আপুনি এটা কথা শুনক হা, এটা কথা এওঁলোকে এই অকণমান 10 ছেকেণ্ড 20 ছেকেণ্ড যে ভিডিঅ' ক্লিপবিলাক দি আছে, ডাঙৰ একচুৱেল ভিডিঅ'টো কাৰ লগত আছে। আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি এটা অনুৰোধ কৰিব বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক, চাওক এই 6 মাহৰ আপোনাৰ তেওঁলোকে চব কথাটো আপোনাৰ হোৱাটছআপত ফেচ টাইমত পতা নাই, তেওঁলোকৰ ৰেকৰ্ড কল ৰেকৰ্ড চাওক 6 মান্থ, লাষ্ট 6 মান্থৰ সিদ্ধাৰ্থ শৰ্মা চাওক, শ্যামকানু মহন্তৰ চাওক, সঞ্জীৱ নাৰায়ণৰ চাওক, তাৰ শেখৰ গোস্বামী চাওক, আৰু যিমানবিলাক আছে, আৰু সন্দীপন গাৰ্গ বুলি এটা আছে বদমাছ, তাৰ চাওক, চব মানুহৰ চাওক, তাত যোৱা প্ৰত্যেকজন মানুহৰ এটা এটা কল ৰেকৰ্ড লাষ্ট 6 মান্থৰ চাওক। আৰু জুবিন গাৰ্গ ডাঙৰীয়াক যদি তেওঁলোকৰ হয় কথাখিনি যদি ৰিভিল কৰিব নোৱাৰে, অসম পুলিচ প্ৰশাসন লেপ লৈ শুই থাকক আৰু অসম চৰকাৰে লেপ লৈ শুই থাকক। এখন চৰকাৰ এনে কোনো কাম নাই তেতিয়াহ'লে। মই বাচিবৰ কাৰণে ঢেৰ কথা ক'ম, চব মানুহ এনেকুৱা নহয় ন ভুলটো ভুল কৰিছোঁ বুলি কোৱা। ভুলটো ভুল কৰিছোঁ বুলি ক'বলৈ সেইখিনি গাটছ লাগিব, পুৰুষ হ'ব লাগিব। কাৰ পুৰুষে মেনুপুলেট কৰি থাকে, কাৰ পুৰুষে মেনুপুলেট কৰে, পুৰুষে কয়, বীৰ পুৰুষে কয় যে মই ভুল কৰিছোঁ, সেইখিনি ক'বৰ কাৰণে গাটছ লাগিব। আমি ইয়াত তালুকি ভালুকি আপোনাৰ হেৰিয়াৰ নিচিনা নাইপিয়া সাপৰ নিচিনা নহয় নহয়। কোৰ্টতো মই জাজৰ সন্মুখত কৈছোঁ মানুহ মাৰিছিল নে, মই মোৰ ভাগৰ এডভকেটক কৈছোঁ মিছা কথা কিয় কৈছে, মই মাৰিছোঁ নাই মই বুলি কোৱা নাই, জেল 2 দিন বেছিকৈ খাম। সঁচা কথাটো জুবিন গাৰ্গৰ নিচিনা এজন আমাৰ চবৰে মাজত ইয়াত সোমাই আছে, সেইজন মানুহৰ লগত ন্যায় নাপালোঁ অসমত। আৰু জুবিন গাৰ্গৰকে কোন ডাঙৰ মানুহ আছে, এই কুত্তা চব কথাখিনি স্পষ্ট। আমি ইয়াত মানে কেতিয়াও কোনো কাৰণত কোনেও আমি ন্যায় পাইছোঁ যেন লগা নাই। আৰু কথাখিনি অস্বস্থামান 70 গজৰ যি আপোনাৰ স্থিতি লৈছে সেইটো স্পষ্ট হ'ব লাগে। আৰু যিকেইজন ব্যক্তিৰ নাম ইয়াত সাঙুৰ খাইছে, অসম পুলিচ প্ৰশাসনে তদন্ত কৰিব, CBI তদন্ত কৰিব, CID তদন্ত কৰিব, NIA তদন্ত কৰিব। ইয়াত এনেকৈ তেওঁলোকৰ সন্মুখত তদন্তকাৰীৰ সন্মুখত এনেকৈ কথাবিলাক ক'ব, কোনটো সত্য কোনটো অসত্য তাত আপোনাৰ প্ৰমাণ হ'ব। আৰু দৰকাৰ হ'লে লাই ডিটেক্টৰ লগাব লাগে। আৰু ফেষ্টিভেল মহন্ত এই মুহূৰ্তলৈকে যে পলাই আছে, এইটো ইয়াতকৈ ডাঙৰ আৰু চৰম একো কথা হ'ব নোৱাৰে। তেওঁলোকৰ যদি সৎ সাহস যদি আছিলে, যদি গাটছ থাকিলেহেঁতেন, জুবিন দা ডাঙৰীয়াক যদি মানে বেপাৰৰ যদি স্বাৰ্থ যদি ব্যৱহাৰ নকৰিলেহেঁতেন, তেওঁলোকে মুকলিকৈ আহি পেলাই ক'লেহেঁতেন যে এইখিনি ঘটনা এইখিনি পৰিঘটনা। এতিয়ালৈকে কথাখিনি জলজল পটপট হোৱা নাই, প্ৰমাণিত হোৱা নাই। আৰু স্ক্ৰীনশ্বটখিনি দেখি পেলাই আমি গম পাইছোঁ যে ই কোনো দুৰ্ঘটনা নহয়, ই পৰিকল্পিত হত্যাকাণ্ড। তেওঁলোকে প্ৰেছ মিট দিছে, ইয়াৰ আকৌ স্ক্ৰীনখনত দেখাই আছে, মানুহবোৰ এনেই উত্তেজিত হৈছে। এই স্ক্ৰীনখনত দেখাই দিলে কি দৰকাৰ বাৰু হা? আৰু বন্ধ কৰিবলৈ কৈছে, বন্ধ কৰিব লাগে। যি কথা ক'বলৈ আছে পুলিচৰ আগত ক'ব, যি কথা ক'বলৈ আছে CBI আগত ক'ব। গতিকে সেইটো কাৰণে অসম পুলিচক হাতযোৰ কৰিছোঁ যে বন্ধ কৰাই দিয়ক। আইন সকলোৰ কাৰণে সমান হ'ব লাগে, একে হ'ব লাগে, আইন সকলোৰ কাৰণে সমান হ'ব লাগে। জুবিন গাৰ্গ ডাঙৰীয়া নিচিনা এজন মানুহ, আজি ভাবি চাওকচোন, জুবিন গাৰ্গৰ নিচিনা মানুহজনৰ নাইকিয়া হৈ গুচি গ'ল। ন্যায়ৰ কাৰণে আমি চিঞৰিবলগীয়া হৈছে,
চিঞৰিবলগীয়া আছে জুবিন গাৰ্গৰ কাৰণে। আৰু অসমত কিবা বাকী থাকিলে নেকি কওকচোন আপুনি? বাকী থাকিলে জানো? জুবিন গাৰ্গৰ কাৰণে আমি চিঞৰিবলগীয়া হৈছে, ৰাজপথত আহি যে জুবিন গাৰ্গক ন্যায় লাগে। জুবিন গাৰ্গৰ কাৰণে ন্যায়ৰ কাৰণে চিঞৰিব লাগে নেকি কওকচোন? এইটো প্ৰাথমিক আৰু প্ৰাৰম্ভিক দায়িত্ব হয় নে নহয়? অসম পুলিচ DGP, অসমৰ মুখ্যমন্ত্ৰী নিজৰ পাৰ্চনেল এইটো দায়িত্ব, প্ৰাথমিক দায়িত্ব হয় নে নহয়? জুবিন গাৰ্গৰ কাৰণে ৰাস্তাত আহিছোঁ। কাৰ কাৰণে ৰাস্তাত আহিছিলোঁ, কাৰ আন্দোলনৰ কাৰণে ৰাস্তাত আহিছিলোঁ ক'বলগীয়া একো নাছিলে। সেইটো আমাৰ বিপ্লৱ অধিকাৰ। নাই মই সেইবোৰ কথা এতিয়া মই মোৰ লগত কোনো যোগাযোগ নাই। মই একো কথা নাজানো সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই হেৰিও নহয়, পৰিস্থিতিও নাই এতিয়া। মোৰ লগত কোনো যোগাযোগ নাই কাৰো। মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোক কাষত পাইছে সকলো। শ্যামকৰণৰ মহন্তক ইতিমধ্যে ব্লেকলিষ্ট কৰা বুলি মুখ্যমন্ত্ৰীয়ে টুইট যোগে জনাইছে। যিহেতু তেখেতে লৈ গৈছিল, তেখেতক সুস্থ কৰিলে মই একো কথা নাজানো। মই না ছ'চিয়েল মিডিয়া চাইছোঁ, মই চাইছোঁ মোৰ ওচৰলৈ যিসকল লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ। বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে। তেওঁ শেষ সময়ত পিন্ধি থকা সেই আঙুঠি চাঙুঠিখিনি মোৰ হাতত আছে। তেওঁ এটা আঙুঠি বহুত বছৰ ধৰি পিন্ধি আছিলে, স্ফিংছ। তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন, মানসিকতাটো তেওঁ তেনেকুৱা। তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙুঠি পিন্ধি থাকিছিল। সেইটো মই মোৰ লগত মই ৰাখিছোঁ সেইটো। আৰু তাৰ বাহিৰে তেওঁৰ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু, যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয়। গতিকে সকলোবোৰ বস্তুৱে থাকিব। নাই মই সেইবোৰ কথা এতিয়া মোৰ লগত কোনো যোগাযোগ নাই। মই একো কথা নাজানো সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই হেৰিও নহয়, পৰিস্থিতিও নাই এতিয়া। মোৰ লগত কোনো যোগাযোগ নাই কাৰো। মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোক কাষত পাইছে সকলো। শ্যামকৰণৰ মহন্তক ইতিমধ্যে ব্লেকলিষ্ট কৰা বুলি মুখ্যমন্ত্ৰীয়ে টুইট যোগে জনাইছে। যিহেতু তেখেতে লৈ গৈছিল, তেখেতক সুস্থ কৰিলে মই একো কথা নাজানো। মই না ছ'চিয়েল মিডিয়া চাইছোঁ, মই চাইছোঁ মোৰ ওচৰলৈ যিসকল লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ। বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে। তেওঁ শেষ সময়ত পিন্ধি থকা সেই আঙুঠি চাঙুঠিখিনি মোৰ হাতত আছে। তেওঁ এটা আঙুঠি বহুত বছৰ ধৰি পিন্ধি আছিলে, স্ফিংছ। তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন, মানসিকতাটো তেওঁ তেনেকুৱা। তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙুঠি পিন্ধি থাকিছিল। সেইটো মই মোৰ লগত মই ৰাখিছোঁ সেইটো। আৰু তাৰ বাহিৰে তেওঁৰ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু, যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয়। গতিকে সকলোবোৰ বস্তুৱে থাকিব। নাই মই সেইবোৰ কথা এতিয়া মোৰ লগত কোনো যোগাযোগ নাই। মই একো কথা নাজানো সেইবোৰ কথা এতিয়া মই উত্তৰ দিয়াৰ মই হেৰিও নহয়, পৰিস্থিতিও নাই এতিয়া। মোৰ লগত কোনো যোগাযোগ নাই কাৰো। মোৰ ওচৰলৈ যিখিনি মানুহ আহিছে সম্পূৰ্ণভাৱে মোক কাষত পাইছে সকলো। শ্যামকৰণৰ মহন্তক ইতিমধ্যে ব্লেকলিষ্ট কৰা বুলি মুখ্যমন্ত্ৰীয়ে টুইট যোগে জনাইছে। যিহেতু তেখেতে লৈ গৈছিল, তেখেতক সুস্থ কৰিলে মই একো কথা নাজানো। মই না ছ'চিয়েল মিডিয়া চাইছোঁ, মই চাইছোঁ মোৰ ওচৰলৈ যিসকল লোক আহিছে সকলোৰে লগত মই কথা পাতিছোঁ। বাকী মই জানো চৰকাৰ আৰু আইনে যি ব্যৱস্থা লয় সেয়াত মোৰ সম্পূৰ্ণ আস্থা আছে। তেওঁ শেষ সময়ত পিন্ধি থকা সেই আঙুঠি চাঙুঠিখিনি মোৰ হাতত আছে। তেওঁ এটা আঙুঠি বহুত বছৰ ধৰি পিন্ধি আছিলে, স্ফিংছ। তেওঁ যিহেতু বৰ নিজে ৰজাৰ নিচিনাকৈ থাকে ন, মানসিকতাটো তেওঁ তেনেকুৱা। তেওঁ ইজিপ্তৰ স্ফিংছ এটা আঙুঠি পিন্ধি থাকিছিল। সেইটো মই মোৰ লগত মই ৰাখিছোঁ সেইটো। আৰু তাৰ বাহিৰে তেওঁৰ প্ৰিয় বস্তু সকলোবোৰ প্ৰিয় বস্তু, যিমানে যি উপহাৰ দিয়ে সকলো তেওঁৰ কাৰণে প্ৰিয়। এতিয়া যোনে যি কয় নহ'ব, আমাক ন্যায় লাগে, জুবিনদাৰ মৃত্যুৰ আমাক ন্যায় লাগে। সেইটো হ'ল কথাটো, আমাৰ ন্যায় লাগিবই, এনেকুৱা এটা কোৱা বহুত আহিছে মানে। এতিয়া আপোনালোকে বা তোমালোকে কি ক'বলৈ খুজিছা কমেণ্টত অলপ জনাই দিব। বহুত মনত পৰি আছে মানে জুবিনদা এতিয়াও বিশ্বাস হোৱা নাই যে জুবিনদা আমাৰ পৰা নাই। এনেকুৱা এটা বিশ্বাস নোহোৱা হৈ গৈছে মানে। মোৰ বুলি নহয়, বহু মানুহে, মোৰ বুলি মই অকল বুলি নহয়, বহুত মানুহ মানে জুবিনদা এতিয়াও আছে মানে। এনেকুৱা বিশ্বাস হোৱা নাই যে জুবিনদা মৃত্যু হৈ গ'ল। কি ক'ম বাৰু দে। আৰু আজিৰ ভিডিঅ' সেইখিনিতে সামৰি মাৰিলোঁ, আৰু আপোনালোকে নেক্সট ভিডিঅ'ত লগ পাম।
ছাপোৰ্ট কৰি যোৱা মই এনেকুৱা এছামিছ ভিডিঅ' আনি থাকিম এইটো চেনেলত নেক্সট ভিডিঅ' হ'ব আৰু না অ'কে বাই বাই